গাইজ ফাইনেলি ৰুমটো বিচাৰি পাই গ'লো হয় আৰু এইটো আমাৰ ৰুমটো 5 নম্বৰ আৰু ষ্টুডেণ্টছ হয় গাইজ আৰু গাইজ আমাৰ দুটাই আহি বহি আছোঁ আমাৰ একদম আগৰ বেঞ্চত চ' আগৰ বেঞ্চখন খালী এইপিনে বৰুণ গাইজ চ' গাইজ এতিয়া প্ৰথম ক্লাছবোৰ কৰি লওঁ বাকীখিনি কি হয় দেখাই আছোঁ চাই থাকিব একেলগে নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং ৱেলকাম বেক টু মাই নিউ ব্লগ আৰু গাইজ এতিয়া কলেজ যাব ওলালোঁ প্ৰায় আজি ৰাতিপুৱা 6টামান বজাতে উঠিলোঁ উঠি গা পা ধুই ধূপ চাকি ওলাওঁতে মেলোঁতে এতিয়া ওলাইছোঁ আৰু এতিয়া গাইজ কলেজলৈ গৈ থাকোঁ বা ৰাস্তাত বাকীখিনি দেখাই আছোঁ আৰু কলেজতো গৈ কি হয় কি নহয় দেখাই আছোঁ যিহেতু আজি মোৰ ফাৰ্ষ্ট ডে কলেজলৈ আৰু গাইজ চাই থাকিবা একেলগে সিহঁতেও ওলাই আহিছে দেই গাইজ একেলগতে মই যাওঁ দেই গাইজ আজি মানে আমাৰ যিহেতু ফাৰ্ষ্ট ডে কলেজৰ মানে গাইজ আজি এনেকুৱা এটা বোলো হ'ল নহয় মানে এদিনো মোৰ লগত নহয় দেই মানে আজি ৰাতিপুৱা শুই উঠিলোঁ আজি মানে হাগনিও হৈছে বুজিছে এতিয়া মানে মই কলেজলৈ আহোঁতে ভালকৈ নিমখত গেলোঁ আৰু নেমু এসোপা খাই আহিছোঁ একদম মানে ডিঙিলৈকে ধৰিছে এতিয়া মানে পূৰা ডিঙিটো মানে ধৰি আছে চ' এতিয়া বাকীখিনি মই ইতিহাস ভগৱানে জানে দেই মই নাজানো চ' গাড়ী এতিয়া কলেজলৈ যোৱাৰ পিছতে গম পাম কিবা হ'ল আৰু গাড়ী গুচি আহিব লাগিব চ' বাকীখিনি দেখাই আছোঁ চাই থাকিব শেষলৈকে ফাইনেলি গাইজ কলেজ পাই গ'লহি আৰু কলেজ মানে এতিয়া ক্লাছ হ'ব নাই হোৱা চ' ইয়াত ৰখি আছোঁ এফালে কৃষ্ণ আছে আৰু এজন ফ্ৰেণ্ড চ' এতিয়া আমি গেটৰ ওচৰতে ৰখি আছোঁ আৰু গাইজ ক্লাছ আছে 9:30 পৰা চ' এতিয়া ৰখিলোঁ অলপ টাইম তাৰপিছত ক্লাছ কৰিব যাম আৰু গাইজ ফাইনেলি ৰুমটো বিচাৰি পাই গ'লো হয় আৰু এইটো আমাৰ ৰুমটো 5 নম্বৰ আৰু ষ্টুডেণ্টছ হয় গাইজ আৰু গাইজ আমাৰ দুটাই আহি বহি আছোঁ আমাৰ একদম আগৰ বেঞ্চত চ' আগৰ বেঞ্চখন খালী এইপিনে বৰুণ গাইজ চ' গাইজ এতিয়া প্ৰথম ক্লাছবোৰ কৰি লওঁ বাকীখিনি কি হয় দেখাই আছোঁ চাই থাকিব একেলগে আৰু ভিউটো খুব ধুনীয়া জেগাটো পাইছোঁ হা মই খিৰিকী কিনাৰত পূৰা মজা মানে একদম চ' গাইজ বাকীখিনি কি হয় দেখাই আছোঁ চাই থাকিব একেলগে ফাইনেলি গাইজ আজি কলেজৰ ক্লাছ খতম হ'ল আৰু এতিয়া ঘৰলৈ গৈ আছোঁ হয়নে হৈ যায় আৰু গাইজ ৰ'দটো পূৰা দি আছোঁ দেই চ' এতিয়া গাইজ গাড়ীতে ৰখি থাকোঁ এতিয়া গৈ থাকোঁ ঘৰত বাকীখিনি ঘৰত গৈ দেখাই আছোঁ ইমান মানে কলেজত নেদেখাওঁ চ' চাই থাকিব আহিব আৰু গাইজ কলেজৰ পৰা ঘৰ পাই গ'লহি আৰু জাষ্ট পাইছোঁহি কলেজৰ পৰা ঘৰ আজি মানে গাইজ কলেজৰ ক্লাছ কৰিলোঁ চ' মানে আজি যিহেতু নতুনকৈ গৈছোঁ আৰু মই ছায়েন্সৰ পৰা আৰ্টছলৈ গৈছোঁ চ' ইমান মানে বৰ এটা একো ছাবজেক্টৰ বিষয়ে নাজানো হ'লে চ' প্ৰায়ে মানে গাইজ 3টামান ছাবজেক্টত SC আৰু AGSC মানে কি আছিলে সেই ছাবজেক্টত আৰু মাইনৰটো আছামিজ আছোঁ সেইটোত আৰু আছামিজ চ' গাইজ একদম মানে অৱস্থা বেয়া হৈ গৈছে মানে চ' এতিয়ালৈ মানে কলেজত যিখিনি ছিনিয়ৰ দাদা বাইদেউ পাছত মানে চবেই কৈছে আছামিজত এনেকৈ এইটো লিখিব লাগে আছামিজত মানে এইটো ধেৰ লিখিব লাগে এইটো ইংলিছ হৈ যায় চ' গাইজ মানে বুজি পোৱা নাই মানে একো এতিয়া আজি মানে একদম ভালকৈ ভাবি পিনি মানে কাইলৈ যদি পাৰোঁ ছাবজেক্টে চেঞ্জ কৰি ল'ম বুলি ভাবিছোঁ মানে যিহেতু গাইজ মাইনৰটো আছামিজ লৈছোঁ আৰু এইকেইটা আছামিজ ল'লে আকৌ পিছত কি বা হয় পিছত আকৌ গাইজ এইবোৰ ক্ষেত্ৰত লাগি থাকোঁতে পিছত খুব মানে বেক লাগিলেতো হ'লে আৰু বেক লাগিলেও বোলে 7,000 কিমানকৈ এতিয়া দিব লাগিব ফাইন বোলে চ' বেছি কথা নকওঁ আৰু এতিয়া গাইজ কাপোৰ চাপোৰ খুলি লওঁ ভৰিয়াত ধুই লওঁ তাৰপৰা বাকীখিনি কি হয় দেখাই আছোঁ চাই যাবা আৰু গাইজ এতিয়া কলেজৰ পৰা আহি ভৰিয়াত ধুই মেলি আৰু এতিয়া ভাত খাব লৈছোঁ দেই ভাত আজি খাব লৈছোঁ গাইজ এইপিনে বইল দালি আছে যিহেতু সোমবাৰ আৰু এইপিনে কুৰকুৰে মিমি আছে আৰু এইপিনে ভাত আৰু নিমখ চ' গাইজ এতিয়া ভাতখিনি খাই লওঁ তাৰ বাকীখিনি কি কওঁ কি নকওঁ মই নাজানো তোমালোকে জানে আছোঁ চাই থাকিবা শেষলৈকে আৰু গাইজ আশা কৰিছোঁ ভিডিঅ' চাই ভাল পাইছা বুলি আৰু গাইজ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাবা আৰু গাইজ আমাৰ যদি মহিলা কলেজৰ কোনোবাই চাই আছা ভাল ধুনীয়া কমেণ্ট এটা কৰি যাবা বুলি আশাৰে আজি ভিডিঅ'টো বনাই আছোঁ চাই থাকিবা গাইজ কলেজৰ পৰা আহি পিনি অলপ টাইম ঘৰত শুই মেলি এতিয়া গাইজ গৰু নিব আহিছোঁ আৰু গাইজ এতিয়া গৰু নিব মানে আহিলোঁ আহি পিনি এতিয়া গৰু আনিব যোৱা নাই দেই বৰ্তমান মই এপাই বহি আছোঁ আৰু ভিউটো কিমান ধুনীয়া লাগিছে চোৱা কি ক'ম মানে চোৱা তোমালোকে আৰু গাইজ বেছি দেৰি নকৰোঁ গৰুকেইটা লৈ যাওঁ আৰু যিহেতু সময়ো হৈ গ'ল 6টা বাজিব হ'ল আৰু গাইজ যিহেতু এতিয়া একদিন মানে দিনটো
ছুটি আৰু সেইবাবে এতিয়া চোৱা 6টা বাজিব হ'ল কিন্তু মানে এতিয়া গাইজ পূৰা পোহৰে হৈ আছে চোৱা এইফালে অকণমান আন্ধামীয়া হৈছে কিন্তু এই চাইডে চোৱা পোহৰে আৰু গাইজ বেছি দেৰি নকৰি গৰুকেইটা লৈ যাওঁ যিহেতু সময়ো হৈ গ'ল আৰু ঘৰত গৰু চব বান্ধি এতিয়া ধূপ চাকি জ্বলাবলৈ হ'ল চ' গৰুকেইটা নি থাকোঁ ঘৰত বাকীখিনি কি হয় দেখাই আছোঁ যাতে শেষলৈকে চাই থকা আৰু মানে গাইজ এইকেইদিন প্ৰায় গৰু বদলি কৰিব নাহিমে চাগে যিহেতু কলেজ গৈছোঁ কলেজত ক্লাছ হৈ আছে চ' আহোঁ দেখাই আছোঁ কলেজতো ৰেগুলাৰ ব্লগ দিম মানে গাইজ যিহেতু আজি ফাৰ্ষ্ট ডে হ'লে অলপ মানে অসজোৱা লাগিলে আৰু অলপ মানে লাজো লাগিলে বুলি ক'ব লাগিব তথাপিও মানে ক্লিপ দুটামান লৈছোঁ চ' গাইজ আশা কৰিছোঁ আজি ব্লগটো চাই ভাল পাব বুলি আৰু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কলেজৰ চ' বাকীখিনি কি হয় কি নহয় চাই থাকিবা সকলোকে সেই আশাৰে গাইজ আজি ব্লগ বনাই গৈ আছোঁ গৈ থাকিম তোমালোকে ছাপোৰ্ট কৰিবা আৰু গাইজ আজিৰ দিনটো মানে গাইজ এনেকৈয়ে গ'ল দেই কলেজত প্ৰায় বহুত টাইম থাকিলোঁ প্ৰায় কলেজৰ পৰা 2টামান বজাত ঘৰ পাইছোঁহি আৰু কলেজৰ পৰা আহি অলপ শুলোঁ যিহেতু আৰু গৰু আনিব যাওঁতে মেলোঁতে টাইমখিনি এনেকৈ আজি পাৰ হৈ গ'ল আৰু এতিয়া ৰাতি ভাত পানী খাই ব্ৰাছ কৰি আছোঁ হা চ' এতিয়া এইপিনে পানী উলিয়াই আছোঁ যিহেতু ৰাতিপুৱা কাৰেণ্টৰ কি কয় সেইটো ভৰসা নাই আৰু গাইজ কাইলৈ 8:30 বজাৰ পৰা কলেজত ক্লাছ আছে যিহেতু সোনকালে উঠিবও লাগিব এতিয়া ভিডিঅ' এডিটিং কৰিবও আছে চ' এতিয়া বেছি বিশেষ একো নকওঁ ব্ৰাছ কৰিলোঁ তাৰ বাকীখিনি নেদেখাওঁ চ' গাইজ আজি ব্লগটো ইমানতে এণ্ড কৰিছোঁ আশা কৰিছোঁ ভিডিঅ' চাই ভাল পালা বুলি আৰু গাইজ চেনেলটো যাতে প্লিজ ছাবস্ক্ৰাইব কৰি যোৱা তোমালোকে আকৌ কাইলৈ লগ পাম 8টা বজাত আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' বাই